টিভি টাৱাৰ আপোনালোকে গুৱাহাটী যেতিয়া আহিব তেতিয়াহ'লে এবাৰ হ'লেও টিভি টাৱাৰটো ফুৰি যাব কাৰণ পৰা দেখুৱাম আপোনালোকক তো অলপমান ওপৰত দৌৰি আহিলোঁ তো ফুৰিবৰ কাৰণে আপোনালোককো দেখুৱাম তো চাই থাকিব বাৰু তো পেঞ্চন অলপ পিন্ধি ল'ব নাকি এতিয়া মোৰ মানে পেণ্ট পিন্ধিব লাগে এইটো লগাই আছো তো কেমেৰাটো ধৰিব মানুহ নাই ঠিক কৰিম এতিয়া অলপ সময় কেমেৰাটো অফ কৰোঁ আৰু পেণ্টটো লগাই লওঁ নাকি পিছত দেখুৱাই আছো अभी लीप में नीचे जा रहा है नीचे गाइस আমি এতিয়া গৈ আছো এটা ঠাইলৈ আৰু যিটো ঠাইৰ পৰা নেকি গোটেই গুৱাহাটী চিটিটো দেখা পোৱা যায় তো তালৈকে গৈ আছো আৰু ভাবিলো যে আপোনালোকৰ বাবে এটা সৰু সুৰা ভিডিঅ' বনাই দিওঁ তো সেইকাৰণে ভিডিঅ'টো বনাই আছো তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমাক তালৈকে লৈ যোৱাত সহায় কৰিব নিকুদাই এতিয়া আমি গৈ আছো এই জেগাডোখৰত ওই জেগাডোখৰৰ নামটো কি আছিলে টিভি টাৱাৰ তো গৈ আছো টিভি টাৱাৰ আৰু মানে যিটো ঠাইৰ পৰা গোটেই গুৱাহাটীটো দেখা পোৱা যায় তো তাতে গৈ আছো এতিয়া পাছফালে আহি আছে এছকেবি ব্লগছ তো বলক নিকুদা ইমান ব্যস্ততাৰ মাজত থাকিও আমাক অলপ সময় দিয়াৰ বাবে নিকুদাক বহুত ধন্যবাদ ভাই আজি নিকুদাই আমাক লৈ গৈছে তো কেনে মজা হ'ব বাৰু এবাৰ নিজে ভাবি চাওকচোন টিভি টাৱাৰৰ পৰা আমি গোটেই গুৱাহাটী চাব পাৰিম টাউনৰ ভিতৰত গাঁও আছে না এইবিলাক গাঁৱৰ ৰাস্তা দি ভাই গোটেই গুৱাহাটীটো যে এই টিভি টাৱাৰৰ পৰা দেখা পোৱা যায় মানুহে এনেই নকয় এইটো দেখাই পাইছে কিমান ওপৰত আহি আছো আৰু ওপৰত গৈয়ে আছো তাৰমানে নিকু ভাই তো পুরা ফালি আহিছে কিন্তু আমার অলপ হাওয়া ওলাইছে এনেকুৱা মজাৰ এটা ভিউ পইণ্ট হয় এইটো ন আপোনালোকে আহিলে মানে এনেকুৱা লাগিব যেন ক'বাত কি ক'ম আৰু আপোনালোকে একেবাৰে দেখুৱাইছো তো চাই লওক আও গাইস এইটোৱে আছিলে ফাইনেলি আমি আহিবলগীয়া ঠাইডোখৰ এইটো হৈছে এটা ভিউ পইণ্ট হয় গুৱাহাটী মানে গোটেই চিটিটো আপোনাৰ টিভি টাৱাৰৰ পৰা দেখা পোৱা যায় ইয়াত মানে গুৱাহাটী গোটেইটো এৰিয়া কভাৰ কৰে ইয়াৰ পৰা সব জেগা দেখা পোৱা যায় যেন এনেকুৱা লাগিছে মই কোনবা ফ্লাইটত উঠিছো নেকি ওপৰৰ পৰা আপোনালোকক দেখুৱাইছো কিন্তু এনেকুৱা নহয় তো সব গোটেই চিটিটো ইয়াৰ পৰা চাব পৰা গৈছে আৰু আমাক লৈ আহিছে নিকুদা লগত আহিছে হান্নান ভাই আৰু এইটো এছকেবি ব্লগছ ভাই তো কেনে লাগিছে বাৰু আপোনালোকৰ এবাৰ কমেণ্ট কৰি ক'বচোন আৰু এইটো হৈছে টিভি টাৱাৰ আপোনালোকে গুৱাহাটী যেতিয়া আহিব তেতিয়াহ'লে এবাৰ হ'লেও টিভি টাৱাৰটো ফুৰি যাব কাৰণ টিভি টাৱাৰটো চাওক না কিমান বঢ়িয়া এটা ঠাই হয় আৰু কিমান মজা লাগে নিজৰ চকুৰে চাব কিন্তু মোৰ মোবাইলৰ কেমেৰা দি চাগে ইমানখিনি অহা নাই তো চাওক বেকফালে যে দেখা পাইছে এইটো গোটেইটো হৈছে গুৱাহাটী চিটি একদম পৰা দেখুৱাম আপোনালোকক তো অলপমান ওপৰত দৌৰি আহিলোঁ তো ইয়াৰ পৰা এতিয়া আপোনালোকক সেই আৰু অলপ আছে এইফালে গৈ লওক তো এইটো এটা এইফালে মেইন পইণ্ট আছে তো এইটো পইণ্টৰ পৰা আপোনালোকক দেখুৱাই আছোঁ গুৱাহাটীটো তো ইয়াৰ পৰা আপোনাৰ মজাৰ এটা ভিউ পায় তো ইয়াৰ পৰা চাওক এবাৰ আপোনালোকে গুৱাহাটীটো এইটো চাওক মোৰ যে সেইফালে দেখা পাইছে এইটো হৈছে গুৱাহাটী চিটি চাওক গোটেইটো গুৱাহাটী ইয়াৰ পৰা দেখা পোৱা যায় আৰু সেইকাৰণে এইটো নাম চাগে দিছে টিভি টাৱাৰ তো ভাই কেনে লাগিছে নিশ্চয় এবাৰ কমেণ্ট কৰি আপোনালোকে নিশ্চয় জনাব গাইস 5 তাৰিখে নিকুদা গৈ আছে ৰাইডত তো ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়াৰ বাবে বহুত ধন্যবাদ নিকুদাক তো নিকুদা আমাৰ লগতে আছে কি কম আৰু মানে নিকুদাই যি জেগাডোখৰ দেখুৱাইছে না ইমানেই মজা লাগিছে মানে
কি কম আৰু বেলেগ নিকুদাক অলপ ছাপোৰ্ট কৰক আপোনালোকে 100K জলদি ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া 56.4K আছে তো জলদি আপোনালোকে 100K কৰি দিয়ক এইটোৱে আপোনালোকৰ ওচৰত এটাই মানে একদম পুৰা ৰাস্তাত খুই বুলি কেক কাটি তোমাৰ নিচিনা ব্লগ কৰিব লাগিব না ৰাস্তাত খুই কেনে বোলে কেক কাটি আছো নগৰ ৰাস্তাত কেনে হ'ব অ বম মজা হ'ব তেতিয়া